থকা ৰাইজ আমি আহিছোঁ এনজয় দলৰ কাৰণেহে আমি কোনো এটা ইলেকশ্যনৰ কাৰণে অহা নাই এনজয়ৰ বিষয়ে আপোনালোকক দুই এষাৰ চাই কৈ যাব আৰু আমাৰ এনজয়টো ককলাবাৰীত জন্ম দিছে বসুমতী ছাৰে আৰু তাত কোঅৰ্ডিনেটৰ কৰে আমাৰ এই কাৰখানা সৰঙাই এতিয়া বাকী বিশেষখিনি ছাৰে বুজি দিব আমি নিশ্চয় আপোনালোকক দিয়া নাই বা মাত্ৰ মুখেদি জনোৱা হৈছে এইখিনি কথাটো লৈ আমি এতিয়া মুখামুখিভাৱে আলোচনা কৰিবলৈ ভাবিছোঁ মই এনে সাধাৰণভাৱে কৈ যাম মই যোৱাৰ আগতে মই পৰীক্ষা বিচাৰিছোঁ যে এইটো কোনো ভাষণৰ নিচিনা কৰিব বিচৰা নাই আমি মুখামুখিভাৱে এয়া আলোচনা কৰাৰ নিচিনা কথাটো আলোচনা কৰিব খুজিছোঁ ফাৰ্মখন আমি নতুনকৈ আৰম্ভ কৰিছোঁ নামাকৰণ কৰা হোৱা নাই বৰ্তমানলৈকে এইটো অসম ৰাজ্যত আমাৰ মানে ফাৰ্মখনৰ অভাৱ আছে আমি অভাৱী ডেইৰী প্ৰাইচ আৰু তাতে যিখিনি আমাৰ অভাৱ যিখিনিতো প্ৰয়োজনীয় আমি খেতি কৰিব পৰা নাই অভাৱৰ অভাৱত এইটো এটা কিছুমানে বেপাৰ কৰে টকা লৈ ঘৰে ঘৰে আহে নহয় কোনোবা সমাজৰ ঘৰত বহিব কাৰোবাৰ ঘৰত বহিব সেইটো কেতিয়াবা কেতিয়াবা কি কৰে মিচিংটো কৰি নাহে তাহত এনে পইচাহে কিবা কৰিব আহে নামটো লৈ যায় সেইটো গোটেই আপোনাৰ আঙুলি দিছে এইটো বা কিয় অহা নাই কোনে কৰিছে সেইটো অলপ বুজিব লাগিব লোকৰ জৰিয়তে তেতিয়াহ'লেতো আহিব লোকৰ জৰিয়তে যদি কৰিছে বহুতৰে আহিছেও আহিব কিন্তু আমাৰ একেলগে কৰাটো অহা নাই একেলগে কৰিছিল তেতিয়াহ'লে কিবা হ'ব পাৰে সুধিব লাগিব কিয় নাহিল শ্লিপটো লৈ একাউণ্ট থাকিব লাগিব আৰু একাউণ্টটো আজিকালি একাউণ্ট খুলিবলৈ হ'লে কি থাকিব লাগিব